নমস্কাৰ বন্ধুসকল বহুত দিন হল ভিডিও বনোৱা নাই নতুন ভিডিও তো ভাবিলো আজি ভিডিও এটাকে বনাই দিম ৰুমতে আছিলো এনে একো কাম নাছিল আজি ডিউটি অফ আছে এই অলপ আগতে লগৰজনে কল কৰিলে কি আজি বাহিৰতে খাম বুলি গতিকে মই ৰেডি হৈ আছো ওলাই ৰেডি হলো বাৰু ইহঁতে আহি আছে নাজিয়াৰ পৰা তিনিজন আহি মোক কল কৰিম বুলি কৈছে বেছি দূৰ নহয় ৰুমৰ পৰা ৰুমৰ ওচৰতে হয় মই খোজকাঢ়ি গৈয়ে পাম সিহঁতকেইজনে আহি আছে তিনিজন গতিকে চাই থাকক যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চালে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব 1 hour later লগতো ফোন আহি গ'ল এই জোতাযোৰ পিন্ধি লওঁ জোতা পিন্ধিও আৰু যাব লাগে এয়া জোতা পিন্ধি ৰেডি এতিয়া যাব লাগে মেইন বস্তুটো লৈ গ'লো এইটো মেইন বস্তু আৰু লগতে কৰোণা দিন মাস্কখন লগাই লওঁ ঠিক আছে লাইট অফ কৰিলোঁ এতিয়া যাব লাগে এতিয়া মইতো যাম খোজকাঢ়িয়ে সন্ধিয়া আৰু অলপ জেগাতে গাড়ীত আছে বেছি দূৰ নহয় 500 মিটাৰমান হ'ব ৰুমৰ পৰা গৈ থাকোঁ খোজকাঢ়ি আৰু a few moments later এইকেইটা আহি পাই গ'ল এয়া আহি পাই গ'লোঁ থলুৱা আজি খাম থলুৱাত ইয়াত আপোনাৰ অসমীয়া গোটেই লোকেল খাদ্যবিলাক ভাল পায় ভিতৰত চাওঁ a few moments later খানা আহি গ'ল এতিয়া এয়া টোপোলা ভাত আৰু লগত বহুত আইটেম দিছে কিবা কিবি আৰু টোপোলা ভাত এনেকৈ বন্ধা হৈ আহে কি পাত নাজানো এইটো চব কি ধুনীয়াকৈ সজাইছে বনোৱা আছে 1 hour later আহি পাই গ'লোঁ খাই বৈ লগৰ বাকী তিনিজনো গ'ল এজনৰ বিয়া আছে কাৰ্ডো দিলে তাৰ বিয়াত যাব লাগিব অহা মাহতে আছে বাৰু ভিডিঅ'টো চাই কেনে পালে জনাব ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম এতিয়া এৰিছোঁ লগ পাম আকৌ মোৰ নেক্সট ভিডিঅ'ত ধন্যবাদ